নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নন্দিনী আপোনালোকক আকৌ এবাৰ নন্দিনীজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ঠিক এনেধৰণৰ। আমাৰ গাঁৱতে এটা ৰজাদিনীয়া পুখুৰী আছে। মই আপোনালোকক ক'ম কোনে খন্দাইছিলে, পুখুৰীটো কাৰ সোঁৱৰণত খন্দাইছিলে, সকলো ক'ম। এতিয়া পুৱা ঠিক 5 বাজিছে। আমি এতিয়া পুখুৰীৰ পাৰলৈ যাম। পুখুৰীৰ পাৰলৈ যোৱাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটোত কোনোবা নতুন, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদিহে ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট বক্সত জনাব কেনে পালে। ভাবছোঁ এতিয়া আমি পুখুৰীৰ পাৰলৈ যাওঁ। যোৱাৰ আগতে এখন মাৰি লওঁ। মই যাম এইখনে। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি উপস্থিত হ'লোহি সেইটো পুখুৰীৰ পাৰ, যিটো পুখুৰীৰ পাৰৰ কথা মই কৈছিলোঁ। এইটোৱে হৈছে ৰজাদিনীয়া পুখুৰী, অৰ্থাৎ খেমদৈ পুখুৰী। খেমদৈ শব্দটো টাই ভাষাৰ খামদৈৰ পৰা আহিছে। খাম মানে সোণ, দৈ মানে পাহি। তেতিয়াই পুখুৰীটোৰ নাম দিছিল খামদৈ পুখুৰী। কিন্তু সময়ৰ লগে লগে মানুহৰ মুখ বাগৰি বাগৰি এই খামদৈ পুখুৰী খেমদৈ পুখুৰী নামলৈ ৰূপান্তৰিত হ'ল। এই ৰজাদিনীয়া পুখুৰীটোৱে প্ৰথমে 6 বিঘা মাটি আগুৰি আছিল যদিও বৰ্তমানে 3 বিঘা মাটিলৈ হ্ৰাস পালে বিভিন্ন কাৰণত। এই বৰপুখুৰীৰ পাৰত এখন ডাঙৰ পথাৰ আছে, যাৰ নাম মাহমৰা পথাৰ। আগৰ লোকসকলে চকুমুদি পথাৰ বুলিছিল, কাৰণ পথাৰখন ইমানেই বিস্তৃত যে ক'ত শেষ হৈছে চকুমুদিও নেদেখিছিল। পুখুৰীটোৰ চাৰিওফালে এটা পাক মাৰি আহোঁ। পুখুৰীটোৰ পাৰত এখন অংগনবাড়ী কেন্দ্ৰ আছে। গাঁৱৰ ৰাইজ মিলি নামঘৰ ভাগৰ মেৰামতি কাম কৰি আছে। বৰপুখুৰীটোৰ পাৰত বিভিন্ন ফল মূলৰ গছ আছে। মই আম এটা পালোৱেই। ঐতিহাসিক সম্পদ হিচাপে পুৰাতত্ব বিভাগে কোনো ধৰণৰ দায়িত্ব লোৱা নাই যদিও বৰ্তমান পুখুৰীটো পঞ্চায়তৰ সংৰক্ষণত আছে। খেমদৈ পুখুৰী গাঁওখনৰ গাতে লাগি আছে খৰাগড় নামৰ এক গড়, যিটো গড়গাঁৱৰ পৰা গাভৰুলৈকে এটা ৰাতিৰ ভিতৰত বান্ধিবলৈ লোৱা হৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰি ইয়াত ৰাতিপুৱাল, আৰু সেইবাবে ইয়াক খৰাগড় নাম দিয়া হৈছিল। দাঁতিকাষৰীয়া এই খৰাগড় আৰু খেমদৈ পুখুৰী গাঁৱৰ যোগাযোগ তথা আন্তৰিকতা মধুৰ। ধৰ্মীয় অনুষ্ঠান বা উৎসৱ পাৰ্বণতো দুয়োখন ঠাইৰ মিলা প্ৰীতি মন কৰিবলগীয়া। একতাৰ দোলেৰে বান্ধি ৰাখিছে প্ৰত্যেকেই প্ৰত্যেকক। পুখুৰীটোৰ পাৰত দুজোপা বৰগছৰ তলত এভাগ শিৱ মন্দিৰো আছে। বছৰি ইয়াত গাঁৱৰ ৰাইজে মিলি শিৱৰাত্ৰি পাতে। এইটোৱে হৈছে ৰজাদিনীয়া পুখুৰী, যিটো আমাৰ গৌৰৱৰ কাৰণ। এইটোৱে আছিল আমাৰ বৰপুখুৰী, অৰ্থাৎ খেমদৈ পুখুৰী। লোকসমাজত বিভিন্ন ধৰণৰ জনশ্ৰুতি প্ৰচলিত হৈ আছে যদিও খেমদৈ পুখুৰীটোৰ ওপৰত এতিয়ালৈকে ইতিহাসত কোনো ধৰণৰ লিখিত সমল পোৱা নাযায়। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে কমেণ্ট বক্সত জনাব, আৰু আপোনালোকে ক'ব পাৰে মই আগলৈ কেনে ধৰণৰ ভিডিঅ' দিলে আপোনালোকে ভাল পাব তাৰ বিষয়ে জনাব। ধন্যবাদ।